আজি আমি এইখন সংবাদমেল আয়োজন কৰা হৈছে কাৰণ আমাৰ বৰবৰী বগেমাৰী গাঁৱত যিটো ভূমিৰ বিবাদ হৈ আছে সেই বিবাদক লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া বা পেপাৰে আকাৰে বহুখিনি বাতৰি ওলাই গৈছে সেইকাৰণে আমি আজি এইখন সংবাদমেল আয়োজন কৰা হৈছে। এতিয়া কথাটো হ'ল যিটো ভূমিক লৈ বিবাদ হৈ আছে এই ভূমি আমাৰ যুগ যুগান্তৰ ধৰি আমাৰ আজু ককাৰ দিনৰ পৰাই ইয়াতে বড়ো মানুহে জংঘল কাটি পেলাই এই আদিম যুগতে যে জংঘল চাফা কৰি তাৰে গছ গছনি চাফা কৰি ইয়াতে বসবাস কৰি আহিছে আৰু জংঘলীয়া এটা পৰিৱেশৰ পৰা মানুহ বা অন্যান্য খেতি বাতি কৰাৰ কাৰণে উপযোগী ভূমি কৰি ৰাখিছে আৰু সেইটো আজি আমি প্ৰায় 150-200 বছৰ আগৰ পৰাই ইয়াতে বসবাস কৰি আহিছোঁ আৰু উপভোগ কৰি আহিছোঁ। গতিকে এই ভূমিত আজি 150-200 বছৰ ধৰি কোনো সম্প্ৰদায় বা কোনো অন্যান্য অনুষ্ঠানৰ তাত কোনো চিন চাপ আমি দেখাও নাছিলোঁ বা দেখাও নাই আৰু কোনেও ইয়াত তাৰমানে বেলেগ অনুষ্ঠান প্ৰতিষ্ঠান বা কোনো সম্প্ৰদায় ইয়াত নাছিলে। গতিকে এতিয়া যিটো ঘটনাটো হৈছে সেইটো হৈছে কি বৰবৰী ৰেভিনিউৰ 326 নং দাগৰ যিটো ভূমি তাত আমাৰ বগেমাৰীৰ গাঁওৰাজা থান আছে। আজি 200 বছৰ পুৰণি গাঁওৰাজা থান আৰু সেই দাগত অতি কমেও 20 বিঘা মাটি আছে। সেই 20 বিঘা মাটিৰ ভিতৰত আমি বগেমাৰী সমাজে মাত্ৰ 1.5 পৰা 2 বিঘা মাটিত শ্মশান আৰু গাঁওৰাজা থান স্থাপন কৰি পেলাই সেইটো যুগ যুগান্তৰ ধৰি আমি সেই কৰি আহিছোঁ, উপভোগ কৰি আহিছোঁ। গতিকে আজি সেই ভূমিটো অন্যান্য ব্যক্তিসকলে নিজৰ ভূমি বুলি দাবী দাবা বা আমাক ধমকি দিবলৈ ওলাইছে কাৰণ এই বসুন্ধৰা 3.0 তাৰে কিছুমান সুযোগ বা সুবিধাটো লৈ পেলাই কিছুমান মুষ্টিমেয় ব্যক্তিসকলে যেনেবা ভাৰেগাঁৱৰ কিছুমান মুষ্টিমেয় ব্যক্তিয়ে তেওঁলোকৰ বিহুৱা 5-6 বিহুৱা দলৰ মাটি থকা বুলি ইয়াতে আজি 2025 চনত যেতিয়া বসুন্ধৰা 3.0 আহিলে তাত অনলাইন কৰি পেলাই জিঅ'টেক কৰি পেলাই আমাৰ লগত এতিয়া বিবাদৰ এটা সৃষ্টি কৰিছে। গতিকে কোনোবা ব্যক্তি বা কোনোবা অনুষ্ঠানে যদি চৰকাৰী মাটিত অনলাইন কৰে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু ক'বলগীয়া বিষয় এইটোহে য'ত নেকি 20 বিঘা মাটি আছে সেই 20 বিঘাৰ ভিতৰত আমাৰ 1.5 বিঘা 2 বিঘা মাটিত য'ত বড়ো সমাজে পূজা অৰ্চনা কৰে, গাঁওৰাজা পূজা পাতে সেইখিনি ঠাইতহে তেওঁলোকে যে বিহুৱা দলৰ কাৰণে আজি মাটি বা ভূমি বিচাৰিছে বা তেওঁলোকৰ মাটি বুলি দাবী কৰিছে সেইটো এটা আশ্চৰ্যকৰ বিষয়। গতিকে সেই বিষয়টো লৈয়ে আজি বহুখিনি বাদ বিবাদ হৈ গৈছে। যোৱা 8 মাৰ্চত আমি যেতিয়া আমাৰ গাঁওৰাজা থানক সংৰক্ষণ কৰাৰ কাৰণে গাঁওৰাজা থানৰ পূব দিশে আমি কাটাতাৰ আৰু কিবা এই চিমেণ্ট পষ্টৰ আমি বেৰা দি পেলাই গৰু ছাগলী বা কোনোবা মানুহ অহা যোৱা কৰা সেইটো তাৰমানে এটা যিহেতুকে আমাৰ থানটো পবিত্ৰ স্থান সেইটো সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি বেৰা দিছিলোঁ। কিন্তু দুৰ্ভাগ্যক্ৰমে কিছুমান মুষ্টিমেয় মানুহ আহি পেলাই নেক্সট দিনা 9 মাৰ্চত তেওঁলোকে গোটেইখিনি আমাৰ বেৰা ভাঙি লৈ যায়, চুৰমাৰ কৰে আৰু তেওঁলোকে উঠাই লৈ যায়। গতিকে সেইবিলাক কিবা কাম কৰাটো আমি নিন্দা কৰিছোঁ আৰু সেই মৰ্মে আমি আমাৰ চাৰ্কল অফিচত আমি জনাইছিলোঁ। তেতিয়া চাৰ্কল অফিচাৰেও কৈছিল যে আপোনালোকৰ পূজাথলীটো বেৰা দি ৰাখক সেইবুলি কৈছিলে আমাক। সেই অনুযায়ী আমি বেৰাও দিছিলোঁ, কিন্তু কি কাৰণত তেওঁলোকে আগ্ৰাসী মনোভাৱেৰে আমাৰ সেই বেৰাবোৰ ভাঙি চুৰমাৰ কৰি দিলে। গতিকে কি চক্ৰান্ত কৰিছে সেইবিলাক আমি নাজানো, কিন্তু এইটো হ'ল সঁচা কথা। আমি যিহেতুকে ভূমিপুত্ৰ হিচাপে আমাৰ আজু ককাসকলে আমাক যিটো ভূমি দি গৈছে সেইখিনি ঠাইত আমি পূজা পাতাল কৰিয়ে
আছোঁ বা থাকিমো ভৱিষ্যতে গতিকে সেইখিনি ঠাইৰ কাৰণে যিটো আজি বাদ বিবাদ হৈছে সেইটোৰ কাৰণে আমি অতিকৈ নিন্দনীয় বুলি কৈছোঁ এইটো কাৰণ আমি মাটিৰ প্ৰমাণ আমাৰ তৌজি খাজনা আমাৰ অলৰেডি 2012 চনলৈকে আমাৰ ইয়াতে তৌজি খাজনা দিয়া ৰেকৰ্ড আছে গতিকে চৰকাৰী চিলিং মাটিত আমি তৌজি খাজনা হিচাপে সেইটো দি আহিছোঁ সেইখিনি আমাৰ প্ৰমাণ আছে তাত আৰু তাত যে আমি দখলী স্বত্ব সেই দখলী স্বত্বটো আমাৰ যিটো পূজা অৰ্চনা কৰা ঠাই যিটো থানশালীটো প্ৰত্যেক অঞ্চলৰ ৰাইজে গম পায় প্ৰত্যেক ৰাইজে দেখা পাইছে গতিকে সকলো ৰাইজে ক'ব পাৰে যে আমাৰ এইটো বগেমাৰীৰে থানশালী গতিকে সেইখিনি ঠাইত প্ৰমাণ সেইখিনি আছে সেইখিনি দিব পাৰোঁ আমি তেওঁ এই কথাটো হ'ল কি যদিহে আমাৰ যিটো এই প্ৰমাণ থাকিও আমাৰ যিটো দখলী স্বত্বৰ প্ৰমাণ থাকিও বা খাজনা দিয়া প্ৰমাণ থকাৰ পিছতো যদি আমাক এনেকুৱা চক্ৰান্ত কৰি পেলাই যদি কাম কৰে তেতিয়াহ'লে আমি ঊৰ্ধ্বতম মহলকলৈকে আমি ব্যৱস্থা লোৱাৰ কাৰণে এইটো আছোঁ গতিকে এই বিষয়ত আমি বিভিন্ন মহলক এতিয়া আমি অৱগত কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি অৱগত কৰিছোঁ আমাৰ অধ্যক্ষ মহোদয়ক অৱগত কৰিছোঁ জিলা প্ৰশাসনক কৰিছোঁ চাৰ্কল অফিচাৰ গম পাইছে MLA মন্ত্ৰী গোটেইখিনি আমি অৱগত কৰিছোঁ মাটিৰ এতিয়া 5-6 বিঘা দল বুলি ভাৰেগাঁৱৰ এটা দল আছে তেওঁলোকে কোনোদিনে তাতে নাছিলে আগতে কিন্তু তেওঁলোকে সেই 2025 চনত যেতিয়া বসুন্ধৰা 3 আহিলে তাৰে পিছত তেওঁলোকে ইয়াতে টপকি উঠিলে যে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিলে তেওঁলোকক আমি গম পাওঁ আমি যিহেতুকে লাগালাগি গাঁও 5-6 বিঘা ইয়াতে টপকি উঠিলে যে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিলে তেওঁলোকক আমি গম পাওঁ আমি যিহেতুকে লাগালাগি গাঁও 5-6 বিঘা দল হৈছে কি গাঁৱত তেওঁলোকে বিহু পাতে গাঁৱৰ ভিতৰতে নামঘৰৰ যিটো তেওঁলোকৰ চোতাল আছে তাতেই তাহোন বিহু ফাংচন পাতে ঠিক তেনেকুৱা আমি সৰুৰ পৰা যিটো সময়ৰ পৰা দেখিছোঁ তাতে পাতা দেখিছিলোঁ কিন্তু আমাৰ ৰাজহুৱা যিটো গাঁও ৰাজা থান সেই থানত কোনো পধ্যে কোনো জাতি কোনো অনুষ্ঠান কোনো কিবাহৰ তাতে কিবা নাছিলে এইটো ডাইৰেক্টলি আমি ৰাজনীতি ষড়যন্ত্ৰ বুলি এতিয়া নকওঁ কিন্তু ভিতৰত কি চলি আছে এইটো পিছত গম পোৱা যাব এইটো তাৰমানে কিছুমান দুষ্কৃতিকাৰী কেইজনমান এতিয়া আমি সম্পূৰ্ণ ভাৰেগাঁৱৰ সমাজ বুলিও নকওঁ এইটো তাৰমানে কেইজনমান মুষ্টিমেয় লোক বা দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ মুনাফাৰ কাৰণে কাম কৰি আছে এইটো তেওঁলোকে এইটো আৰু এটা আশ্চৰ্যকৰ কথা এইটোৱে যে যিটো নেকি জিঅ'টেক কৰিলে জিঅ'টেক কৰাৰ সময়ত যিটো গাঁওবুঢ়া আছে আমাৰ গাঁওবুঢ়া যোনটো কমপ্লিট ডাটাটো গম পায় সেই অঞ্চলত বা সেই এৰিয়াখিনিত যে বগেমাৰী সমাজে অত বছৰে পূজা অৰ্চনা কৰি আহিছে সেই কথাটো গাঁওবুঢ়া জানিও নজনাই চাৰ্কল অফিচাৰে কৈছে কি ইমান মাটিটো এটা অনুষ্ঠানক দিব নোৱাৰি গতিকে তেওঁলোককো অকণমান দিয়া সেই বুলি কয় কিন্তু এইটো এটা ষড়যন্ত্ৰহেন এটা হয় আৰু কাৰণ কিয় 20 বিঘা মাটি আছে তাত 20 বিঘা মাটিৰ ভিতৰত 1.5 বিঘা 2 বিঘা মাটিত ইমানখিনি লাগি আছে গোটেইখিনি সেইটো আমি বুজিব পৰা নাই চৰকাৰক আমি এটোৱে অনুৰোধ নিৰপেক্ষভাৱে চৰকাৰে বিবেচনা কৰিব লাগে নিৰপেক্ষভাৱে আমাক ভূমিপুত্ৰ হিচাপে যিখিনি আমাৰ অধিকাৰ আছে ভূমিপুত্ৰ হিচাপে আমাৰ যিখিনি পাব লগা আছে সেইটো আমাক চৰকাৰে সুবিচাৰ কৰি পেলাই আমাক ন্যায্য প্ৰদান কৰিব লাগে সেইটোৱে আমি মুখ্যমন্ত্ৰী বা চৰকাৰৰ ওচৰত আমাৰ কাটৰ প্ৰাৰ্থনা মণ্ডলে খোজাটো খোজা নাই একো কিন্তু ঘটনাটো হৈছে কি মণ্ডল আৰু গাঁওবুঢ়াই কমপ্লিটলি গম পায় ঘটনাটো গম পাই কেনে ইমানখিনি ডাঙৰ কিবা হ'লগৈ গৈ আছে এতিয়া ঘটনাটো এতিয়াতো কমিউনেল কিবা হ'লগৈ গৈ আছে সিদিনা আপোনাৰ
চাৰ্কল অফিচাৰ বাইদেৱে ইয়াতে আহিছিলে। কাৰণ কিয় আহিছিলে, 326 বাদেও 302 নং দাগ, 302 নং দাগতো এতিয়া বিবাদ চলিছে। 302 নং দাগত আমাৰ 1987ত আমাক তদানীন্তন বৰপেটাৰ উপায়ুক্ত মহোদয়ে সেই সময়তে আমাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে টোটেল 12 বিঘা মাটি আমাক আবণ্টন দিছে। সেই 12 বিঘাৰ ভিতৰত আমাৰ স্কুল আছে, মন্দিৰ আছে, লাইব্ৰেৰী আছে, মহিলা সমিতি আছে। তাৰপিছত বগেমাৰী ৰাজহুৱা পথাৰ হিচাপে আমাক কিছু এলেকাটো ৰাখি থৈ দিছে। গতিকে এনেকুৱাকৈ আমাক আবণ্টন পত্ৰ আমাৰ হাতত আছে 1987ৰে। গতিকে সেই আবণ্টন পোৱা মাটিটো তেওঁলোকে যেতিয়া নেকি চৰকাৰী অনুষ্ঠান মডেল অংগনবাদী আহিলে, তেতিয়া আমি মডেল অংগনবাদী বান্ধাৰ কাৰণে ঠাইখিনি দেখুৱাই দিলে, চৰকাৰক দেখুৱাই দিলে এইটো ছাইডত বান্ধিলে আমাৰ ডিচিপ্লিন হয়। যিহেতুকে JJM চৰকাৰী অনুষ্ঠান আছে, JJMৰ ছাইডেদি আমি অংগনবাদীৰ জাগাটো দেখুৱাই দিলোঁ। তাতে তেওঁলোকে সেই কেইজন ব্যক্তিয়ে যিবিলাক মানুহ তাত মাটি কাঢ়াৰ কাৰণে ষড়যন্ত্ৰ চলাইছে, বেৰা ভাঙিছে, তেওঁলোকে আহি পেলাই ইয়াতে আকৌ এই দাবী ধমকি দিলে, ঠিকাদাৰক ধমকি দিলে, লেবাৰক বাধা প্ৰদান কৰিলে। ঠিকাদাৰক কৈছে কি বোলে তুমি ইয়াতে বান্ধিলেও তাৰমানে আমি সেইটো বান্ধিব নিদিওঁ, ভাঙি দি থাকিম তোমাৰ সেইটো। আৰু এইটো কোনো কাৰ পাৰ্মিশ্যন লৈ বান্ধিছা, সেইটোতো NOC আমি দিয়া নাই, আমি নেতাকে কিয় বান্ধিছা সেই বুলি। গতিকে য'ত নেকি আমাৰ আবণ্টন থকা মাটিত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আহিলে আমাৰ বগেমাৰী সমাজৰ উন্নতিৰ কাৰণে বা অঞ্চলৰ উন্নতিৰ কাৰণে যদি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আহে, তেতিয়া আমি ইয়াত বহোৱাৰ কাৰণে আমি চৰকাৰ পক্ষত আছোঁ, চৰকাৰক আমি সদায় সহযোগ কৰি যাম। গতিকে সেই চৰকাৰী অনুষ্ঠান আহোঁতে যদি আমি ইয়াতে বান্ধিব দিয়াতে তেওঁলোকে ইয়াতে বলপূৰ্বকভাৱে আহি পেলাই আমাক কি কৰিলে, বাধা প্ৰদান কৰিছে। আৰু তেওঁলোকে সেই বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত কি হ'ল, আমাৰ মাইকীবিলাকে আগুৱাই যাই যেতিয়া বাক বিতণ্ড কথাৰে বাক বিতণ্ড হ'ল, তাত তাৰমানে ভূষণ তালুকদাৰ বুলি এজন সাংবাদিক আহিলে, কিবা অগ্ৰদূত পেপাৰৰ নে কি বুলি শুনিছোঁ আমি, তেওঁ অগ্ৰদূত পেপাৰতো লিখিছে বুলি কৈছে বা কোনোবা বেলেগ পেপাৰতো নিউজ ওলাইছে বুলি কৈছে। গতিকে এইটো এটা আমাক অপপ্ৰচাৰ চলাইছে যে বগেমাৰী সমাজে বোলে তেওঁ সাংবাদিকক আক্ৰমণ কৰিছে। সেইটো মিছা কথা। কাৰণ চাৰ্কল অফিচাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট তেওঁ সিদিনাখন ইয়াতে ষ্টেণ্ডিং আছেয়ে, বাইদেউৰ সন্মুখতে যিখিনি ঘটনা ঘটিব লাগে ঘটিছে। গতিকে মেজিষ্ট্ৰেট বাইদেউ থকাত যিটো ঘটনা হ'ল, সেই ঘটনাটো ৰং সানি পেলাই, ৰহণ কৰি পেলাই যিটো নিউজ প্ৰকাশ কৰি পেলাই আমাক স্বাভিমানত আঘাত সানিছে, তাৰ আচলতে তেওঁৰ ওপৰতো আমি ধিক্কাৰ দিছোঁ। এজন সাংবাদিক হৈ পেলাই তেওঁ ভাৰেগাঁও সমাজৰ হৈ একপক্ষীয়ভাৱে বাতৰি সংগ্ৰহ কৰিব আহিছে। তেওঁতো সাংবাদিক হিচাপে অহা নাই সিদিনাখন, তেওঁ আহিছে ভাৰেগাঁও সমাজ হিচাপে। গতিকে ভাৰেগাঁও সমাজ হিচাপে এজন যদি নিৰপেক্ষ সাংবাদিক হয়, তেতিয়া এখন সমাজৰ হৈ কিয় তেওঁ মাত মাতিব আহিছে বা আগুৱাই আহিছে। তেওঁ সেই ষড়যন্ত্ৰ তেওঁৱে মূল সেইটো চক্ৰান্তটো কৰা যেন আমাৰ অনুভৱ হয়। কাৰণ এজন সাংবাদিকক আমি গম পাওঁ নিৰপেক্ষ দুয়ো পক্ষৰ সেইটো ভালকৈ আমাক সেই কৰিব লাগিছিল। কিন্তু তেওঁ যিটো নেকি প্ৰচাৰ কৰিলে, মিছা প্ৰচাৰ কৰিলে, সমাজৰ আগত আমাক গাঁওখনক ইমেজ এটা বেয়া কিবাহত লৈ গ'ল, সেইটোৰ কাৰণে তেওঁক আচলতে আমি ধিক্কাৰ দিছোঁ। এইটো আৰু এটা সাম্প্ৰদায়িক এতিয়া ঘটনা যিবিলাক হ'ব গৈ আছে, তাৰ নেক্সট দিনা আমাৰ সৰুপেটাৰ IC ছাৰে আহিছিলে ইয়াতে গ্ৰাউণ্ড ভিজিট কৰাৰ কাৰণে, চেণ্টাৰটো জাগাখিনি চোৱাৰ কাৰণে। সিদিনাখনো আকৌ ঠিক ছেম ঘটনা হ'ল। সেই ঘটনাটো তেওঁলোকে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য বাক্যবান আমাক নিক্ষেপ কৰিছে। সাম্প্ৰদায়িক মানে কেনেকুৱাকৈ বোলে এইটো তোমালোকে BTR বুলি ভাবছা নেকি, BTC বুলি ভাবছা নেকি? এইটো BTR নহয়, BTC নহয়, এইটো আমাৰ জাগাত আমাৰ নিয়ম মতে কাম কৰিব লাগিব, আমাৰ কথা মতে কাম কৰিব লাগিব। সেইবিলাক সাম্প্ৰদায়িক বা অসাংবিধানিক কথা। আৰু তেওঁলোকেতো সেই পৰ্যন্ত গ'ল য'ত নেকি কমিউনেল এটা ফিলিংছ আহি যায়।
এতিয়া ক'লে কি তোমালোকক ঘৰ দুৱাৰ জ্বলাই দি পঠিয়াই দিম এতিয়া আমাক ক'ত পঠিয়াই দিব আমি ভূমিপুত্ৰ হৈ নহয় এইটো অনুপ কলিতা বুলি এজন টিচাৰৰ মুখৰ পৰা ওলাই আহিছে গতিকে আমি ভূমিপুত্ৰক আমাৰ সংখ্যাত কম বুলিয়ে তেওঁলোকে কৈ আছে তোমালোকে সংখ্যাত কম আমি 400-300 ঘৰ আছোঁ গতিকে সেই সংখ্যাটো লৈ পেলাই তেওঁলোকে যিটো আক্ৰমণ কৰিছে আমাক বাক্যৰে এতিয়া এইটো কমিউনেল যিটো ডাইলগ দিলে ঘৰ জ্বলাই দি পঠাই দিম ক'ত পঠাই দিব আমাক আমি অসমৰ ভূমিপুত্ৰৰ ঠাই আৰু ক'ত থাকে নিজ জন্ম ঠাইৰ বাদে ভূমিপুত্ৰৰ ঠাই আৰু ক'ত পঠাই দিব গতিকে সেইবিলাক অসাংবিধানিক কথা বা সাম্প্ৰদায়িক কথা সেইবিলাকে আজি সমাজত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে গতিকে সেইবিলাকক দমন কৰাৰ কাৰণে আমি প্ৰশাসন বা চৰকাৰক অনুৰোধ জনাইছোঁ গতিকে সমাজত যাতে বিশৃংখল পৰিৱেশ নহয় সমাজ যাতে আগৰ বিশৃংখল যিটো পৰিৱেশ 20-30 বছৰ আগৰ যিটো পৰিৱেশ সেই পৰিৱেশলৈকে যাতে ঘূৰি নাযায় সেইকাৰণে আজি আমি ইয়াতে বিভিন্ন আমাৰ জাতীয় সংগঠনবিলাকে আমাক খবৰ ল'ব আহিছে আৰু জাতীয় সংগঠনবিলাকৰ লগত আমি বহিছোঁ আলোচনা কৰিছোঁ তেওঁলোকে এই সাম্প্ৰদায়িক যিবিলাক মন্তব্য শুনিছে বা পেপাৰত দেখিছে সেইটো দেখি পেলাই আজি সংগঠনবিলাকে জাতীয় সংগঠনবিলাকে আমাক খবৰ ল'ব আহিছে গতিকে অদূৰ ভৱিষ্যতে যদি এনেকুৱা সাম্প্ৰদায়িক যদি মন্তব্য বা সাম্প্ৰদায়িক ঘটনা হৈ থাকে তেতিয়া এইটোতো অদূৰ ভৱিষ্যতে অসমতে এটা জ্বলন্ত সমস্যা আহি যাব গতিকে সেই সমস্যাটো যাতে নহয় সেইটোৰ কাৰণে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ প্ৰশাসনে যাতে খুব বিচাৰ কৰি আমাক যিখিনি আমাৰ ভূমিৰ অধিকাৰ আছে আজি ইয়াত আছে আপোনাৰ আমাৰ বড়ো সাহিত্য সভা বৰপেটা জিলা নিখিল বড়ো ছাত্ৰ সন্থা বৰপেটা জিলা ট্ৰাইবেল সংঘ বৰপেটা জিলা ট্ৰাইবেল সংঘ বজালি জিলা তাৰে পিছত UBPO সংগঠন এইবিলাক সংগঠন আহিছে জাতীয় সংগঠন এইবিলাক গতিকে তাৰপিছত আহিছে আমাৰ আকৌ বাথৌ ধৰ্মৰ সমিতিখন জিলা গতিকে গোটেইখিনি জাতীয় সংগঠনবিলাক আজি ইয়াতে একগোট হৈছে আৰু আমি আজি ইয়াতে এটা কিবাহত আহিব পাৰিছোঁ যে জাতিৰ সমস্যাত জাতীয় সংগঠনবিলাকে থিয় দিব গতিকে জাতীয় সংগঠনবিলাকে থিয় দি পেলাই কাম কৰি যাব গতিকে আমি জাতীয় সংগঠনকো আস্থাত ৰাখি পেলাই জাতীয় সংগঠনকো সেইকাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসন বা চৰকাৰক তেওঁলোকেও এটা সুবিচাৰ কৰাৰ কাৰণে বিবেচনা কৰাৰ হেঁচা প্ৰয়োগ কৰে যেন সেইটোৱে